মই সুৰজ আৰু আপোনালোকে চাই আছে যাযাবৰ। গুড মৰ্ণিং। আজি ওলাই আহিছোঁ আমি তেজপুৰলৈ। তেজপুৰত প্ৰগ্ৰেম আছে। মোৰ লগত পল্লৱদা আহিছে, তাৰপৰা মাধুৰ্য আহিছে। আজি আমাৰ ড্ৰাইভাৰজন আহিব নোৱাৰিলে, মায়াদা, গতিকে গাড়ী চলোৱা পাল মোৰে পৰিছে। একো আমাৰ জাৰ্ণিটো দেখাবলৈ চেষ্টা কৰিম, মিউজিচিয়ানবিলাকে কেনেকৈ ট্ৰেভেল কৰে, কাৰণ এতিয়া মিউজিচিয়ানৰে ছিজন, বহাগৰ বিহু যিহেতু। বাহিৰত সদায় ৰ'দ আৰু গাড়ীৰ ভিতৰত চবে গেঞ্জি পিন্ধি বহি আছে, কিন্তু মোৰ ডিঙিত মাফলাৰ এৰেংকৈ চাৰ্ট পিন্ধি আহিছোঁ। বিহুৱে এবাৰ মোক ভালকৈ বিহু দেখা দিছে। নিমনিয়া হ'ল, তথাপিতো উপায় নাই, আহিবতো লাগিবই শ্ব' কৰিবলৈ। আমি আহি পালোহি বোকাখাট, আৰু এখন হোটেলখন নাম হৈছে দৰিকণা। ইয়াতে খানাটো খাই যাওঁ। আমাৰ ৰাইজ পূৰা খোৱাত ব্যস্ত। কেনেকুৱা পাইছে আচমন? খাই লোৱা, মোৰ কাৰণে এনজয় কৰি লোৱা চবে। চবকে খানাটো মই দি দিছোঁ আজি, মোৰ ফালৰ পৰা আজি পাৰ্টি দি দিছোঁ। তিনত কেনেকুৱা পাইছে? এইখিনি বোকাখাটে আমাৰ ভাইটি এজন পালোঁ, তেওঁ ধুনীয়া গান গায় বোলে। মোক গান এটা শুনাম বুলি কৈছে, তেওঁ ধুনীয়া নিজৰ গান এটা গোৱা। যাই লং খাই লং তোমাকে দেখি লং পুদুলি মূৰতে লগকে পাই লং বুলি কবলে লাচেকন কৰি লং। মই নাজানো বোকাখাটত আহিবি কাকচাং তই ফুৰিবি, কাকচাং তই ফুৰিলে মইনা কাজিৰঙা তই ফুৰিবি। বোকাখাটত আহিব, বোকাখাটত আহিলে দৰিকণাত ভাত খাই মজা ল'ব পাৰিব, তেতিয়াহ'লে গজৰাজৰ কলপাতত পৰি খাই মজা ল'ব পাৰিব। নমস্কাৰ, বেয়াটো ল'বই দেই বোকাখাট আহিলে। মজা মজা মজা। আমি এতিয়া দৰিকণাতে ভাতটো ভাইটি আমাক খুৱাই আনিলে, ধুনীয়াকৈ ভাত খাই আহিছোঁ। তাৰ দৰিকণাক লৈ আমাৰ গাৰচি দিছে, বোকাখাটক লৈ গাৰচি দিছে, গতিকে তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। থেংক ইউ। আহিলে লগ পাম দিয়া। Sala, sui, sala. Sui, sala. Sui নে sui? Sui, sui. এই দাদা বৰ ধুনীয়াকৈ আছে। টিউনত গাইছে। টিউন মানে ৰিবা ইহৰে কহনীয়া মংগলে 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 আহিবা কুকুৰে ভিতৰতে কিহৰে কহনীয়া মজা। কপি উঠা দুটি মনৰে কাকিমান আজি কবলে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে। আজি চিঞৰ দুখ পাব আজি। কাজিৰঙা ওচৰ পালোহি, এইখিনি পূৰা ভিৰ হৈ আছে, গঁড় ওলাইছে, মহ ওলাইছে, কিন্তু ভাগ্য বেয়া মোৰ কেমেৰাত জুম লেন্সটোও ভাল নহয়, গতিকে নেদেখে। আৰু তিনৰ আজি আমাৰ এঘৰীয়া হৈ গ'ল, বেলেগ এখন গাড়ীত আহিবলগীয়া হ'ল। হাতো বেয়া কৰিলে মোৰ, হাতো ভাঙিলে বেচে, আৰু বেলেগ এখন গাড়ীত আহিবলগীয়া হ'ল। বস্তু আচলতে আজি ইনষ্ট্ৰুমেণ্টখিনি বেছি হৈ গ'ল আজি। বস্তুখিনি বডিগাৰ্ড হিচাপে কৈছোঁ। থেংক ইউ, আমাৰ বস্তুখিনি ছেফটিত লৈ যাব। দুখী আত্মা হৈ গ'লো আজি মই। আৰু এইজনে আমাৰ চেইন বেলেগ কিনিছে, কিমান তোলা আছে এইটো? এইটো ধৰি তোমাৰ 4 তোলামান আছে যেন পাইছোঁ মই। গতিকে গম পাইছে নহয়। সদায় নিচাকৈ আজিও ওলাইছোঁ, যাবলৈ ৰেডি হৈছোঁ, চব খানা পিনা খাই ল'লোঁ ধুনীয়াকৈ, কিন্তু বতৰটো অকণমান বেয়া আজি, গতিকে চাওঁচোন কি হয়। ওলাই যাব লৈছোঁ এতিয়া, প্ৰায় কেইটা 9:30, 10টা বজাত ষ্টেজ দিয়াৰ কথা কৈছে, গতিকে আমি ষ্টেজত ছেট আপ কৰোঁগৈ, আৰু যদি পাৰোঁ অকণমান দেখাম ষ্টেজতে, বজাই থাকোঁতে ব্লগ কৰিবলৈ অকণমান প্ৰব্লেম হয়। আমাৰ বেক ষ্টেজ গ্ৰীণ নোভৰ অৱস্থা, গাড়ীৰ পৰা ইনষ্ট্ৰুমেণ্ট নমাব পৰা নাই, ডাইৰেক্ট গাড়ী বেক ষ্টেজত ভৰাই দিবলগীয়া হৈছে। প্ৰেংক হৈ গ'ল, চবে ছিংগাৰ আহিছে বুলি আহিছে, কিন্তু ইনষ্ট্ৰুমেণ্টহে আহিছে।
আজি আমাৰ বাইদেৱে ড্ৰাম বজাই পেলাই ঘায়েল হৈ লৈছে গমেই পোৱা নাই জোচত হাতৰ পৰা হাত ফাটি তেজ ওলাই গৈছেগে তাৰ মুখখন চাওঁ जोश में होश खो गया দুটা বাজিব হৈছে প্ৰায় আমাৰ শ্ব' শেষ হৈছে আমাৰ ইয়াত পেকআপ চলি আছে মানুহজন পেকআপ কৰি আছে কাৰণ গোটেই চাইকেলৰ দোকানখন নি লৈ আহে ইয়াৰ সামৰি থাকোঁতে বহুত টাইম যায় এইখন এতিয়া চবতকৈ প্ৰথমতে মোৰে হয় বেছ গিটাৰখন ইকুইলাইজাৰটো ভৰালোঁ গিটাৰখন ভৰালোঁ তাৰপিছত হৈ গ'ল বাকী আমাৰ ড্ৰামৰ বস্তুখিনি সামৰোঁতে অকণমান টাইম লাগে আৰু ইয়াৰ দগাঁও শোণিতপুৰ দগাঁও মানুহখিনি বহুতেই মৰমীয়াল আৰু যদি কোনোবাই মোৰ ব্লগটো চাইছে নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিলোঁ ব্লগত গতিকে আমিও ভাল পাম শোণিতপুৰৰ পৰা যদি কোনোবা আছে কমেণ্ট কৰিব গতিকে প্ৰগ্ৰেম কৰি ভাল লাগিলে আহি এতিয়া জখলা বন্ধা পালোহি এতিয়া 6:30 বাজিছে হোটেল নিউ মুৰলীত সোমাইছোঁ ৰাতি টোপনিটো ৰাতিপুৱা চাহত ভাঙিলোঁ ৰাতিপুৱা টি পাৰ্টিটো আমাৰ ডিম্পুৰাৰ ফালৰ পৰা দিছে মই একদম দেই এইটো দিওঁৱে কি ক'ব আজি কওক চাই ল'লে হ'ল আজি হৈছে পবিত্ৰ ঈদ সকলোকে ঈদ মুবাৰক আৰু আমি জাৰ্ণিটো আমাৰ যোনটো জাৰ্ণি দেখাবলৈ চেষ্টা কৰিলোঁ ক'ৰবাত হয়তো থাকি গৈছে মোৰ কণ্টেণ্টখিনি ৰৈ গৈছে কাৰণ ট্ৰেভেল কৰি থকা হৈছে কণ্টিনিউ আৰু তাত শ্ব' কৰা হৈছে গতিকে কেতিয়াবা মোবাইল উলিয়াই বা কেমেৰাটো উলিয়াই ভিডিঅ' কৰিবলৈ অকণমান প্ৰব্লেম হৈ যায় জনাবচোন আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত তেতিয়া মই আৰু অলপ ইম্প্ৰভাইজ কৰিবলৈ সুবিধা পাম আৰু বিশেষকৈ মই মোৰ অৰ্গেনিক ভিউৱাৰ্ছ মোক দৰকাৰ গতিকে অনেষ্ট ভিউৱাৰ্ছ মোক দৰকাৰ গতিকে জনাব আপোনালোকে কেনেকুৱা পাইছে আৰু মই ইম্প্ৰভাইজ কৰি পেলাই ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে সামৰিছোঁ বাকী সকলোকে থৈ আহিলোঁ যেনেকৈ ঘৰৰ পৰা অকলে ওলাই আহিছিলোঁ আজি আকৌ ঘৰত সোমামগৈ এতিয়া একেবাৰে শেষত ঠিক আছে লগ পাম আকৌ